নমস্কাৰ, আজি বনাম ব্ৰেডৰ ৰাসমালাই। তাৰ বাবে লৈছোঁ গাখীৰ, ব্ৰেড, কাজু, খিচমিচ, চেনি আৰু অকণমান পিঠাগুড়ি পানীত গুলি লৈছোঁ। আপোনালোকে পৰিমাণটো নিজৰ অনুসৰি ল'ব আৰু যিমানটো লাগে, খালি গাখীৰটো অকণমান বেছিকৈ ল'ব, কাৰণ বেছিকৈ ল'লে অকণমান ভাল লাগে। আৰু ব্ৰেডখিনি এনেকৈ গোল গোলকৈ মই কাটি লৈছোঁ। কাজু খিচমিচখিনিও কাটি ব্ৰেডৰ মাজতে এনেকৈ দি দিছোঁ। আৰু গাখীৰখিনি মই এয়া দি দিছোঁ, তাত অকণমান হালধি দি দিছোঁ আৰু কাজু আৰু খিচমিচখিনি দি তাত চেনি দি অকণমান লৰোৱাৰ পিছতে পিঠাগুড়িখিনি দি দিছোঁ। আৰু এইখিনি এতিয়া মই ডাঠ হ'বলৈ দিম। তাত অকণমান আৰু হালধি মই এড কৰিছোঁ, কালাৰটো বেছি ডাঠ হ'বৰ কাৰণে। গাখীৰখিনি দেখিছেনে কমি গৈছে আৰু ডাঠ হৈ গৈছে। এতিয়া মই নমাই ল'লোঁ। নমাই যোনখিনি ব্ৰেড কাটি থৈছিলোঁ তাৰ ওপৰত দি ধুনীয়াকৈ অকণমান দেৰি ছেট হ'বৰ কাৰণে ৰাখি দিছোঁ। খাবলৈ ভাল হৈছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু এবাৰ ট্ৰাই কৰি চাব। থেংক ইউ।